এইটো চাওক মোৰ আঙুলিৰ সমান মোবাইল এইটো। আসসালামু আলাইকুম, হে হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জুৱাইল ব্লগ। তো এতিয়া মই গা চা ধুই কিনে ৰাতিপুৱা বাহিৰ হৈছোঁ 9টা বাজে, লেবত যাব লাগে। তো লেবত যাওঁ ব্লগ আৰু ভিডিঅ' চাই থাকক আৰু মোক ছাপোৰ্ট কৰিব প্লিজ। আজি ইমান ৰ'দ দিছে, ৰ'দৰ কাৰণে বাহিৰত ওলাব নোৱাৰি গাইছ। আৰু চাওকচোন কি বালি ধূলা ৰাস্তাত আহিবলৈ, ইমান বালি ইমান ধূলা, কি ক'ম ইমান বালা। ৰাস্তাত আহিবই মন যায়, গাড়ী ওলাবই মন নাযায় গাইছ, কি ক'ম আৰু। তো এতিয়া যাই আছো আমাৰ ঘৰৰ পৰা হাচৰা বজাৰলৈকে গোটেইখিনি পকা কৰিছে গাইছ, চাওক ইমান ধুনীয়া ৰাস্তা কৰিছে। আমার ঘরের পরে হাসরা বাজারে না হতে মোটামুটি 3টা স্পিড ব্রেকার দিচ্ছে গাইস, কি কম আর 3টা। আকাশের ভিউ সব গাইস, কি ধুনিয়া, কি মজা। তো গাইস কামৰৰ পৰা ঘূৰি আহি চাদেকৰ দোকানত আহি এটা বস্তু চালোঁ। এতিয়া 2টা বাজে, 3টা বাজে, 2টা বাজে। এইটো মোৰ হাতত এটা বস্তু আছে, চাব পাৰে আপোনালোকে। এইটো চাওক মোৰ আঙুলিৰ সমান মোবাইল, এইটো কামো কৰে। অ' দাদা এইটো গানো বাজে না? সব পারি গান বজাব পাৰি না? ফোন মারবা পারি, ভিডিও চাবা পারি। এটা মোবাইল নাকি? তো গাইছ আগতে বহুত দিন আগতে আমাৰো আছিল, কিন্তু ইমান সৰু নাছিল, অলপ ডাঙৰ আছিল। চাওক এইটো কিমান সৰু মোবাইল। গাইছ মোবাইলটো চাই চাওক তোৰ চেহেৰা কিমান হয়। এই বেয়া কথা হ'ব দে, এগলা এটা কিনবা লাগব গাইছ, এগলা এটা কিনবা লাগব মোৰ। তো গাইছ এতিয়া তাৰে পৰা আহি দোকানত বহিলোঁ, 4টা বাজে। তো বহি আছোঁ, কাষ্টমাৰ আহি আছে, বিক্ৰী কৰি আছোঁ। তো চাই থাকক। তো গাইছ এতিয়া বাজে আপোনাৰ 8:30। ভাত চাত খাই ল'লোঁ, এতিয়া দোকান বন্ধ কৰি যাই হৈ থাকিম। তো ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ গাইছ, বাই বাই। আৰু এটা ভিডিঅ'ত লগ পাইছোঁ, বাই।